এভৰিৱান আৰু এতিয়া মই কাম এটাত বিজি আছিলোঁ মানে এয়া লাড্ডু বনাই কমপ্লিট হৈ গ'ল অৰ্ডাৰ আছিলে মুগ দালৰ লাড্ডু বনাইছোঁ ড্ৰাই ফ্ৰুট আছে মুগ দাল আছে মাখানা আছে আৰু এইফালে কুকিজৰ অৰ্ডাৰ আছিলে আটা কুকিজৰ দেখুৱাইছোঁ ৰ'ব ইহঁতকো খাবলৈ দিছিলোঁ ল'ৰাকেইটাক ভাল হৈছে বুলিয়ে কৈছে তো এয়া ইয়াৰ কুকিজৰ অৰ্ডাৰ এইকেইটা একদম ক্ৰিস্পি হৈছে ঘি আৰু আটা অলপ বেচন দিছোঁ তাকে বনালোঁ আৰু এতিয়া নিবলৈ আহিব 7টা বজাত আৰু মই ষ্টাৰ্ট কৰিছিলোঁ 4টা বজাৰ পৰা এই দুইটা বস্তু 4টা বজাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এতিয়া 6:30 হৈছে 6:30 কমপ্লিট হৈ গ'ল আজিলৈ আহোঁ বাই বাই বনাই থাকোঁতে ভিডিঅ' কৰিবলৈ অলপ দিগদাৰ তো এতিয়া বনাইছোঁ এয়া হৈছে মুগ দালৰ লাড্ডু কেইটা মানে জুখি দিওঁ লাড্ডু বিচাৰিছে আধা কিলো তো এতিয়া এয়া জোখো এনেকুৱা দুটা পেকেট হ'ব যেন পাইছোঁ তো প্ৰথমতে এটাতে জুখি ল'ম তাৰপিছত ভাগ কৰি দিম আৰু এটা লাড্ডু বাছ হৈ গ'ল আধা কিলো ৰসগোল্লা বনাম বুলি এয়া ইমান মেহনত কৰি হেৰি কৰিলোঁ কিন্তু এইখিনি পনীৰখিনিয়ে মানে পনীৰহে হ'ল ৰসগোল্লা নহ'বগৈ এইটো টান হৈ গ'ল তো ৰসগোল্লা বনিবলৈ ইয়াতকৈ অলপ ছফ্ট হ'ব লাগিছিলে বাৰু একো নাই এতিয়া এইখিনি পনীৰ হিচাপে খাব লাগিব পনীৰ ভুৰ্জি বনাই দিম এতিয়া এইটোতে কণ্টেইনাৰটোত ৰাখি ফ্ৰিজত ৰাখি থওঁ